Hello guys, good afternoon and welcome to my YouTube channel. So আজি এটা টাইম হৈছে আপোনাৰ 12:20 তো লগৰ এজন আহিছে গৰৈমাৰীৰ পৰা সি হেনো টি-শাৰ্ট এখন লৈ তো টি-শাৰ্টখন ল'ব গৈ আছে আমি লখৰা তো লখৰাত যাম এতিয়া টি-শাৰ্টখন ল'ম লগৰজন হেনো লয় তো দোকানখন চিনি নাপায় তো মুঠি ল'বলৈ আহিছে সি তাৰ গাড়ীখন গাইজ মোৰ ঘৰত ৰাখি দিলোঁ তো মোৰ বাইকখনত গৈ আছোঁ দুইজনে আমি হাইৱে পাই গ'লোঁ আমি এতিয়া লখৰা যাম লখৰা এইটো ফালেদি যায় Hello. 200 तो guys fuel up done तो तेल भराई ललो অলপ আগৰ ৰখাই দিছো Look at me. বালিপাৰা আহি পাই গৈছো তো আমি যাম ৰাইট সাইডে গাইস লখৰা গৈ আছো আমি তো ৰাইট সাইডে যাম মানে টি-শাৰ্টৰ দোকানটো লখৰাত আছে ইয়াতো টি-শাৰ্টৰ দোকান আছে গাইস তো ইমান ভাল নালাগে টি-শাৰ্ট তো মই জোৰ পৰা লৈ ইয়াক হেনো তাত লৈ যাব লাগে তো তাত লৈ যাম গাইস এইটো দোকানটো মানে ইয়াত নাই লখৰাত আছে সেইবাবে লখৰা তো সিধা যাব আপোনাৰ লখিমপুৰ সাইড তো ইফালে আমি না যাও তো আমি লখৰা যাম তো ইটো ফালে ঘুমাই দিম গাইস বন্দি যাম ইপনে যায় তোমাৰ কি নাম আছিলে এইটো ভানুচক তো ভানুচকৰ পৰা সিধা গ'লে আপুনি পাব ইয়াতে নদী এটা আছে বগৰীবাৰী বুলি তো তাৰ মই ভিডিঅ' দিম গাইস তো আৰু কেতিয়াবা আহিলে তো ব্লগ শ্লগ বনোৱা খাবই ন তো আপোনালোকে পাব টেনশ্যন নল'ব তো যদি আহোঁ নিশ্চয় বনাম তো ভিডিঅ' পাব খালি বাছ আপোনালোকে ছাপোৰ্ট কৰক আৰু চাই যাওক ভিডিঅ'বিলাক আৰু কমেণ্টত একদম ক'ব কেনেকুৱা লাগিছে কেনেকুৱা নাই তেতিয়া মানে ভাল আৰু অলপ নিজৰো একদম ভাল লাগে আৰু ন তো আজি ইয়াৰ দোকানটো দেখোন বন্ধ কি কৰে অ গাইস আমি দোকানখনত আহি পাইছিলোঁ বাট ইফালে চাব পাৰে দোকানটো বন্ধ তো আৰু এটা দোকান আছে তাতে যাম তাত গৈ পিনে চাওঁ কেনেকুৱা কাপোৰ আছে তো এই দোকানৰ দাদাজন মানে নাই হেনো বাহিৰত গৈছে তো ফোন কৰিছিলোঁ তেওঁৰ নম্বৰত ইফালে নম্বৰটো চাব পাৰে আৰু আপোনালোককো যদি বস্তুবিলাক লাগে কিবা তো ইয়াতে কণ্টেক্ট কৰিব এইটো নম্বৰটো এবাৰ চাই লওক এইটো আছে আপোনাৰ লখৰা ড্ৰিম ষ্টাৰ আমি আহি পাই গৈছোঁ বেলেগ এটা দোকানটোত তো ওপৰত আছে দোকানটো বলক
আগত যোৱা বলক দেখাইছোঁ গাইজ দাদা তো টি চাৰ্টবিলাক চালু হয় চাওক ইমানে টি চাৰ্টৰ কালেকশ্যন তো গাইজ বঢ়িয়া আছে কি ক'ম আৰু ইয়াতে বোলে লগৰজনৰ পচন্দ নহ'ল তো আৰু এখন দোকানত যাম তো বলক দেখাই আছোঁ ওচৰতে আছে সেইখনো লখৰাতে তো লগৰজনক লৈ গৈ আছোঁ তাতে ইমান ভালকৈ চিনি নাপায় তো মই দাদাজনকে সুধি ল'লোঁ দাদাজনক সুধি লওঁতে সি ক'লে কি ওচৰতে হেনো আছে তো ওচৰতে গৈ আছোঁ বলক বঢ়িয়া আহিছে বেয়া সেইটো মোৰ মতে চাওক দোকানখনত আহি পাইছোঁ ইপিনে চাওক দোকানটোৰ নাম তো লখৰতে পাব এইখনো তো ভিতৰত গৈ দাদাজনক সুধিলোঁ কেনেকুৱা কি আছে টি চাৰ্টটা ভয়া তো এইপিনে চাওক টি চাৰ্ট লাইটটো জ্বলাই দিব ব্লগ বনাই ৰাখিব ব্লগ বনাই দিব তো শ্বু পাব এইপিনে আপোনালোকৰ মৰ্জি যেনেকুৱা পায় চব ষ্টাইলৰ পাব ইয়াতে এবাৰ বাহিৰৰ পৰা দেখাই দিছোঁ কেনেকুৱা আহে চাওক শ্বুবিলাক জৰ্ডেন কনভাৰ্চ চব আপুনি ইয়াতে চব পাব टी शर्ट देखा बस प्राइस सब बोल दो थोड़ा ये हमें कौन सा वाला ये सब का नीचे वाला का ये बोल्स का सेट है 1000 ये 350 और 200 का के ये कितना ये 1000 और ये 2 ये 200 ये 200 सब ये 2000 तो इपने सेम ही है सब सेम बोले गाइस ब्लैक में तो ऊपर का शर्ट सब कितना का है भैया हां ऊपर का शर्ट सब ये समर शॉर्ट है 600 सब इधर का टी शर्ट अलग प्राइस है तो बोल सकेगा थोड़ा सिंपल वाला कौन रेट उसका ये 400 800 ये 400 ये भी सेम ही है ये भी सेम ये सब सेम ही है खाली प्रिंटिंग वाला वाला পৰা আহি গ'লোঁ লগৰজনে টি চাৰ্ট এটা লৈ ল'লে গাইজ তো বেছি নাই লোৱা গাইজ 300 লৈছে তো ইয়াতে কমাই দিছে দাদাজনে আমাক বহুত তো প্ৰথম আগৰ দোকানখনত গৈছিলোঁ তাতে আছে আগৰ দোকানখন সেইখনত তো আগৰ দোকানখনত যাওঁতে ইমান মানে ভাল কালেকশ্যন নাই তো সেইকাৰণে এইখনত আহিছিলোঁ যাম কিবা এটা খাই লওঁ তাৰপিছত ঘৰ যাম বলক খাব গৈ আছোঁ বালিৰ পৰা আহি পালোঁ তো আমি গৈ আছোঁ গাইজ অংকিত হোটেল বলক হোটেল অংকিত পাই গৈছোঁ তো গাইজ টেষ্টি বিৰিয়ানী অংকিত হোটেলৰ তো ইয়াতে চাব পাৰে আহি গ'ল 2 প্লেট তো খাম খাই লওঁ আৰু নে কি গাইজ ইয়াতে বিৰিয়ানীটো খাই ল'লোঁ তো বিৰিয়ানী খাই বাহিৰত আহোঁ ইপিনে চাব পাৰে নাজাৰাটো এনেকুৱা হৈ আছে তো বৰষুণ সেইবাবে ভাবিলোঁ অলপ ৰখি দিছোঁ গাইজ তো এনেও ঘৰত যাম তো লগৰজনো টি চাৰ্ট লৈ ল'লোঁ ইয়াতে খায়ো ল'লোঁ তো ঘৰ যাম তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদিহে ভাল পালে ভিডিঅ'টো চাই তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাই যাব গাইজ আৰু এনেকুৱা ভাল ভিডিঅ' আনিব চেষ্টা কৰিম তো আপোনালোকে অলপ ছাপোৰ্ট কৰক ন কি কোৱা তো ছাপোৰ্ট কৰক এনেকুৱা ভাল ভিডিঅ' আনিব চেষ্টা কৰিম গাইজ লাভ ইউ তো বহুত জলদি লগ পাই আছোঁ বাই বাই